জীৱনত টাৰ্নিং পইণ্ট নাপায়, এখন চালি টাৰ্নিং পইণ্ট আনি ৰংমন পোৱা নাই। ৰংমন নাই। গুড মৰ্ণিং, সুপ্ৰভাত ফ্ৰম নলবাৰী। আমি এতিয়া আছোঁ নলবাৰীত, এটা বিশেষ কামত আহিছিলোঁ। ৰাতিপুৱাতে আহিছোঁ নলবাৰীত। তো এতিয়া টাইম হ'ল 9টা 9:30। তো এতিয়া আমি ইয়াৰ পৰা ভাবিছোঁ এবাৰ বৰভাগলৈ যাওঁ, তাত গ্ৰন্থমেলা হৈ আছে। তো এবাৰ গ্ৰন্থমেলা চাওঁ, আপোনালোককো দেখাওঁ। ইয়াকো লৈ যাওঁ, ইবলৈকে কিতাপ কিনে, ৰংমন কিনিব, আমিও কিনিম ৰংমন। বলক চাওঁ। অ' কি গ্ৰন্থমেলাত যাব আপুনি? যাওঁ, গ্ৰন্থমেলাত যাওঁ, দুখনমান কিতাপ কিনো, ৰংমন কিনিম আজি। ৰংমন পঢ়া কৰিছি আৰু আচলতে কিতাপ পঢ়িব লাগে, পঢ়লি মানে মনৰ সুপ্ত প্ৰতিভাগিলা বিকাশ হ'ল। এনে মোৰ হৈ থাকে সৰুৰ পৰা ৰংমন পঢ়িছিলোঁ। পঢ়িম, পঢ়ানাখন কিনো, কিনিম, পঢ়িম আৰু ভাল ভাল কিতাপ পালি উঠি লৈ আহিম। আপোনালোককো দেখাওক। তো হে গাইজ, আমি বৰভাগত চলি থকা গ্ৰন্থমেলাত আহিলোঁ। তো আপোনাৰ ভিতৰৰ দৃশ্যসমূহ দেখাই যাম, তো চাওক ভিডিঅ'টো। কি চাই আছে? টাৰ্নিং পইণ্টে জীৱনত টাৰ্নিং পইণ্ট নাপায়, এখন চালি টাৰ্নিং পইণ্ট আনি ৰংমন পোৱা নাই। ৰংমন নাই। ইমান মাহা কিতাপ বিচৰক ৰংমন খান। ৰংমন পালি লৈ যাম। ৰংমন পঢ়িব লাগিব। গ্ৰন্থমেলাখন চালোঁ, ভাল লাগিল বহুত। আৰু এতিয়া ইয়াৰ পৰা যাই থাকোঁ লাহে লাহে, বহুত ৰ'দ। তো ইয়াৰ পৰা এতিয়া যাই থাকোঁ লাহে লাহে, আকৌ লগ পাম। অলপ কিবা কিবি কিনিলোঁ, অলপমান কিতাপ কিনিলোঁ, মাৰ কাৰণে এখন দিয়া নাম কিনিলোঁ। তেনেকৈ আৰু কিবা কিবি যাই থাকোঁ। হে গাইজ, আপোনালোকে দেখিব পাৰিছে এইখন নলবাৰী ডিষ্ট্ৰিক্টত নতুনকৈ মেডিকেল কলেজ হৈ আছে। তো এইখনৰ কাম চলি আছে নিয়াৰিকৈ, অতি সোনকালে এইখন ৰেডি হ'ব। তো বহুত সুবিধা হ'ব আমালোকৰ কাৰণে। তো গাইজ, নলবাৰীৰ পৰা ডাইৰেক্ট বৰভাগলৈ গ'লোঁ আৰু আপোনালোকক গ্ৰন্থমেলাখন দেখাবলৈ চেষ্টা কৰিলোঁ। তাত কেনেকুৱা তাৰ কি চলি আছে বা কেনেকুৱাকৈ হৈ আছে, তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কল নকৰোঁ, এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আপোনালোকৰ সৈতে। তো তেতিয়ালৈ বাই বাই, টাটা, জয় আই অসম।